কৰি আছে কাৰেণ্ট এফেয়াৰ্ছৰ বস্তুটো চাবই চাব আৰু ডকুমেণ্টছ কি লৈছি কাম টু মাই নিউ ব্লগ আৰু টাইটেল আৰু থাম্বনেল চাই আপোনালোকে গমে পাইছে ভিডিঅ'টো আজি কি হ'বলৈ গৈ আছে আজি মানে ভিডিঅ'টোৰ মূল উদ্দেশ্য হৈছে আমাৰ ডালিমে মানে এক্সাম দিব অগ্নিবীৰৰ তো ইকম টাৱাৰ আছে ক'ত গুৱাহাটী কোনফালে কেনেকৈ ক'ত যায় গোটেইখিনি বস্তু দেখাম আৰু আমি এনজয়টো অলপ দেখাম আৰু এক্সামটোৰ বাবে কিছুমান ইনফৰ্মেটিভ ভিডিঅ' মানে হ'ব পাৰে আপোনালোকে ভিডিঅ'টো চাব তো মানে কি জানেনে পৰীক্ষা হ'ল বুলি আৰু ইমান টেনশ্যন কৰি লাভ নাই সেইকাৰণে এনজয়টো থাকিব লাগিব লগতে পৰীক্ষাটো থাকিব লাগিব পৰীক্ষাটো এক চাইড এনজয়টো এক চাইড দুটা বস্তু মেটচিং হ'লেহে আপোনাৰ মনটো ঠিকে থাকিব গম পাইছে এতিয়া মনটো শান্তি কৰি কেনে কিবা এটা কৰি লাভ নাই এইকেইটা গৰু হৈছে আমাৰ ৰাইজৰ আৰু এই গৰুকেইটা চাৰাৰ দায়িত্ব হৈছে অবিনাশ দাৰ মানে এই গৰুকেইটা চাৰিছে মানে দায়িত্ব কোনো দিয়া নাই কিন্তু সি নিজে নিজৰ ইচ্ছামতে গৰুকেইটা চাৰি আছে কাৰণ সি হৈছে গাঁৱৰ গুডমেন নহয় ভাই শুই দে গাড়ী ষ্টাৰ্ট দিলোঁ এতিয়া ধুনীয়াকৈ ওলাই যাওঁ হেলমেটটো পিন্ধি ল'ব ৰ'ব এই গৰমত যি ৰ'দ দি আছে হেলমেটটো পিন্ধি ল'ব লাগিব নহ'লে মাথা গৰম হৈ যাব হৈ গ'ল আমাৰ ডালিম ভাইৰ এডমিট তাৰ এক্সাম আছে ইকম টাৱাৰত চ' এতিয়া ধুনীয়াকৈ যাওঁ সেইখন আছে গাড়ী চ' ওলাই দিয়া এতিয়া বৰ্তমান আছে আমি বংকৰ তিনিআলি চকত ইমান বেছি গৰম দিছে গৰমত থাকিব নোৱাৰে আমি এতিয়া মাজত সোমালোঁ পইচা ওলাওঁ লগতে এ চি খাওঁ কিন্তু এচি অন্তত এ চি নাই তো গাইজ ইয়াৰ পৰা ওলাব লাগিল আৰু ডালিম ভাইতে অলপ পইচা আছে বুলি আছে কাৰণ পৰীক্ষা দিব যোৱা কথাটো ক'ত কেতিয়া কি লগা হৈ যায় ক'ব পাৰি চ' আমি এতিয়া যাওঁ দিয়ক আৰু এতিয়া মই মানে এনেকৈ ডাইৰেক্ট ভিডিঅ' চিডিঅ' কৰি নাথাকোঁ এই গৰম দেখছি নে ৰ'দ বাপৰে বাপ চালা আমি পাই গ'লোঁ জালুকবাৰী যদি আপোনালোকে কেতিয়াবা মংগলদৈ হওক আপোনালোকে গোৰেশ্বৰ হওক সিটো ফালৰ পৰা আহে জালুকবাৰীৰ পৰা আহিলে তাৰ জালুকবাৰী পালে জালুকবাৰীৰ পৰা আহিব ৰাইট চাইডে য'ত নেকি দক্ষিণ পাৰ বুলি কয় মিৰ্জাৰ ফালে আৰু সেইফালে আহিব আৰু যদি বকৰ ফালৰ পৰা আহে আপোনালোকে জালুকবাৰী পাবই নালাগে আৰু যদি নগাঁও ছাইডৰ পৰা এইফালে ছাইডৰ পৰা আহে তেতিয়া আপোনালোকে পাব লেফ্ট ছাইডে আহিব লাগিব জালুকবাৰীৰ পৰা চ' এতিয়া এইফালে আমি জালুকবাৰীত আছোঁ এইটো হৈছে আমাৰ ভূপেন হাজৰিকাৰ হেৰিটো আৰু এইফালে আছে শৰাই এখন আছে এইটো হৈছে ৰাস্তাটো আমি মানে এনেকৈ ঘূৰি আহিছোঁ চ' এতিয়া অলপ আগলৈকে গ'লে আমি পায়ে যাম ইকম টাৱাৰ চ' বলক তালৈকে যাই কিনে আপোনালোকক লগ পাই আছোঁ কেনেকুৱা কিজানি মোৰ মতেদি বহুত মানুহ হৈ থাকিব এতিয়া বাকী ভাই মানে কেনেকুৱা চলি আছে মনটোত চলি আছে মানে ফাৰ্ষ্ট টাইম যিহেতু কিবা এটা লাগি খোজখোজ হৈ আছে আৰু হ'ব যি হয় হ'ব আৰু বাকী পঢ়া পাতি ঠিকে চলি আছে বাকী পঢ়া পাতি ঠিকে চলি যাব লাগে খালি এক্সামটো আছে 2:30 বজাৰ পাই এতিয়া বৰ্তমান টাইম হৈছে 12:31 অলমষ্ট 2 ঘণ্টা একদম নালাগে আছে আমি অলপ এডভান্সে আহিলোঁ মানে আমি আধা ঘণ্টামানত পাই গৈছোঁ আৰু বৰ্তমান ইমানে সোনকালে ইমানে ভাল আৰু এইফালে এইটো এটা চাওক দেখা পাইছে গোৱালপাৰা দুধনৈ মানে এইটো ফালে আপোনাৰ বকো এইফালে যাব পাৰি আৰু এইটো লাইনত তো বলক আৰু এই হৈছে বৰ্তমান টাইমত ইকম টাৱাৰৰ পৰিস্থিতি একদম হাজাৰ চলি মোটামুটি 3-4টামান চিফ্ট একেদিনতে চলিছে যিটোহে গৰম পৰিছে নাই পানী নাখালে নহ'ব ঠাণ্ডা পানী এটা লৈছোঁ এইটোৱে খাওঁ এতিয়া বৰ্তমান এতিয়াও 2:30 হোৱাই নাই ইহঁতৰ এক্সাম চলিব 2:30 পৰা 3:30লৈকে মোটামুটি 1 ঘণ্টা পৰীক্ষা চলিব আৰু 1 ঘণ্টা পৰীক্ষা চলাৰ পিছত আমিহে মানে ফ্ৰী পাম আৰু মই আছোঁ অলপমান বেলেগ ছাইডত মানে অলপমান ঠাণ্ডা জেগাত আহিছোঁ তাতে যিহেতুকে বহুত টাইম ৰখিব লাগিব চাওক যিটোহে ৰ'দ আৰু যিটোহে গৰম চ' অলপ ঠাণ্ডা জেগাত আহিছোঁ ধুনীয়াকৈ বোলো ৰেষ্ট লওঁ আৰু যিহেতুকে বহুত টাইম আছে গৰমৰ দিনকেইটাত মানে অলপ ঠাণ্ডা জেগাত যাবলৈ ভাল লাগে আৰু মানে ৱাটাৰফল এনেকুৱা জেগাত যাই ভাল লাগে কিবা এটা প্লেন কৰিব লাগিব ৰ'ব ক'ৰবাত অলপমান এনে ফুৰি চুৰি আহি কেতিয়াবা মজাটো বেলেগ মানে যোনখিনি জেগাত আছোঁ তাতে 2-এটা চিনেমেটিক লৈছোঁ ভিডিঅ'তে এনজয় কৰক বৰ্তমান বাজিল 4:15 আৰু ডালিমে একদম ধুনীয়াকৈ ওলাই আহিলে আৰু এতিয়া আমি আহিছোঁ অলপ লোকেল ধাবাৰ মানে কিবা অলপ ভাত চাত খাই যাওঁ যিহেতুকে ৰাতিপুৱাৰ পৰা তেনেকুৱাকৈ একো খোৱা নাই বাকী এতিয়া সুধিম এক্সাম কেনেকুৱা হ'ল ভাই এক্সাম মানে এইবাৰ ক'ব গ'লে সহজেই বেছি টান পেপাৰ অহা নাই মানে হেৰি কি বুলি কয় কি কৈছিলা তুমি তেনে জিকে জিএছৰ মানে কাৰেণ্ট এফেয়াৰ্ছৰ বহুত আহিছিল চ' আপোনালোকৰ মানে যদি যোনে প্ৰেক্টিচ কৰি আছে কাৰেণ্ট এফেয়াৰ্ছৰ বস্তুটো চাবই চাব নেকি আৰু কিবা টিপছ দিব খুজিব নেকি টিপছ ভালকৈ পঢ়িলে হ'ল ক'ব গ'লেতো এইবাৰ সহজেই বাকী আৰু চিফ্টে বদলি থাকোঁ না এইটো কাৰণে অলপ ট্ৰাই কৰিলে হ'ল চবে ইমান মাথা মাৰিব নালাগে আৰু ডকুমেণ্টছ কি লৈছি ডকুমেণ্টছ বেছি নহয় তোমাৰ এডমিট খান আৰু ফটো 2 কপি আৰু আধাৰ কাৰ্ডখন বা পান কাৰ্ড হ'লে হৈ যায় মানে ডেট অফ বাৰ্থৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ড বা পান কাৰ্ডখন লাগে বাকী এতিয়া আমি ধুনীয়াকৈ লোকেল ধাবা লাগি যাওঁ আমি দিলোঁ মাটিৰ দালিৰ লগত শামুক আৰু গাহৰি
গাহৰি পোৰাটো দিলোঁ তাৰপিছত ভাতটো দিম ভাতটো খাম তাৰপিছত ঘৰত যাম এই হৈছে শামুক এইটো খাব লাগিব মাষ্ট গাইজ ধুনীয়াকৈ আমি শামুক চামুক খালোঁ দেখাই পেলাই আৰু ভাতো লৈছিলোঁ ভাতটো বাৰু মই দেখা নাথাকিলোঁ ভাতৰ লগত অকল গাহৰি গ্ৰেভি খালোঁ বেলেগ একো নাখালোঁ চ' এতিয়া খাই লৈ ধুনীয়াকৈ ওলালোঁ আৰু এতিয়া আমি যাওঁ ঘৰলৈকে আৰু এবাগে মানে দিনটো বহুত গৰম দিছিলে আৰু এতিয়া হৈ আছে একদম ঢেৰেকনি দি আছে ৰাতিলৈকে চাগে বহুত হেভি বৰষুণ দিব তো এতিয়া ধুনীয়াকৈ ঘৰলৈ যাওঁ আৰু লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক জয় আই অসম জয় জুবিন দা